নমস্কাৰ বন্ধুসকল, মোৰ চেনেললৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। পুনৰবাৰ মানে আজি শেষবাৰলৈ হ'ব চাগে নেকি। মানে এটা বিশেষ কথা ক'বলৈ আজিৰ ব্লগটো বনোৱা হ'ল। মানে এইটো আমাৰ মানে মোৰ শেষ ভিডিঅ' আৰু আজিৰ পৰা চাগে আমাক ভিডিঅ'ত আৰু দেখি নাপাব। দেখিব যদিও মানে মোক অকলে দেখিব, আৰু জুপিতৰাক হয়তো তাইকো বেলেগ চেনেলত কিবা অকলে তাইক দেখা পাব চাগে, কিন্তু আমাক একেলগে দেখা নাপাব। কাৰণ মানে এটা কথা হ'ল মানে কি, এইকেইদিন আমি ভিডিঅ' বনোৱা নাই, সেইটো কাৰণে বনোৱা নাই। মানে কি জুপিতৰা আৰু মোৰ মানে এটা কাজিয়া হ'ল, মানে বহুত ডাঙৰকৈ, আৰু সেইটো কাৰণে মানে আমি দুজনে এতিয়া ভিডিঅ' নবনাম চাগে। সেইটো আৰু মানে বহুত খং উঠি আছে মোৰ তাইৰ ওপৰত। আৰু মানে মোৰ এটা নিয়ম কি, মই যাক বেয়া পাওঁ মানে বহুত বেয়া পাওঁ। এবাৰ কাৰোবাৰ লগত যদি কিবা হ'ল মই নেমাতোঁ, সেই মানুহক মই কেতিয়াও নেমাতোঁ। তো এতিয়া জুপিতৰাৰ লগততো নেক্সট টাইম মই ভিডিঅ' কেতিয়াও নবনামেই। আৰু কাজিয়াটো কি কাৰণে হ'ল সেইটো মই এতিয়া কৈ নিদিম, কাৰণ মানে কিছুমান পাৰ্চনেল কথা চবৰ আগত ক'ব নোৱাৰি। কাজিয়াৰ কাৰণটো মানে বহুত ডাঙৰে, সেইটো কাৰণে মই মানে তাইক আৰু কেতিয়াও চাগে নামাতিম। আৰু এবাৰ মই যিটো কওঁ সেইটো কৰিহে এৰোঁ, মানে তেনেকুৱা কথা। আৰু নেক্সট টাইম মই আৰু ভিডিঅ' নবনামেই একেবাৰে। জুপিতৰাই হয়তো নতুন চেনেল খুলি বনাব পাৰে, তাইৰ কথা মই নেজানো। হ'লেও মানে তাইৰ লগত কাজিয়া হ'ল, নামাতো যদি মই কৈছোঁ, তাইও যদি নতুন চেনেল খোলে তাইক ছাপোৰ্ট কৰিব আপোনালোকে, সেইটো মই নকওঁ। ছাপোৰ্ট কৰিব তাইক সকলোৱে। তো সেয়াই আৰু নবনাম আৰু সেইটো কথা। ভিডিঅ' নবনোৱা নেকি? কেলে আহিলি ঐ? কেলে বাৰু? চেছ, মোৰ প্লেনিং চেছ। মই ঠগি আছিলোঁ মানুহক। চৰি দেই, বেয়া চেয়া নাপাব। মানে মই এনেই মানে অলপ ধেমালি কৰিম বুলি ভাবিলোঁ আৰু আপোনালোকৰ লগত, সেইটো কাৰণে ভাল একদম বেগিনাৰটো দিছিলা ন? কৰি আছিলোঁ। কিন্তু এজনীয়ে মোৰ চব প্লেনিং ধ্বংস কৰি দিলে। মানে কি হ'ল, মানে ভিডিঅ' বনাব পৰা নাই কাৰণটো হৈছে বতৰ দেখিছেনে, আজি অলপ ৰ'দ দিছে, হ'লেও মোৰ ঠাণ্ডা লাগি আছে। মানে চুৱেটাৰ পিন্ধি আছোঁ। এতিয়া ভাবিছোঁ মই চুৱেটাৰ পিন্ধি আজি ভিডিঅ'টো বনাম বুলি ভাবিছোঁ, কিন্তু বনাব মন যোৱা নাই আজি ভিডিঅ'টো। বনাই দিওঁ আকৌ ওলাই আহিলে যেতিয়া। বনাই দিম বুলি ভাবিছোঁ আৰু মানে নহ'লে পেকেট এটা মাৰি ল'ব ক'ব। নহয় দেই, এইবোৰ একদম নহয়। এনেই এজনী ফাল্টু কৰি আছে, আমি তেনেকুৱা ছোৱালী নহয়, হয় নাই? জুপিটাৰে খায়। তাৰপিছত মানে কি হয়, জানে চবে, সকলোৱে জানে। মানে কি হ'ল, ৰ'ব মেইন কথাটো কওঁ। মানে কি আপোনালোকে আমাক মৰম চৰম নিদিয়া হৈছে যে, কিয় বাৰু? বেয়া পাইছে নেকি আমাক? আমিতো বেয়া পাবলগীয়া, বহুত দুখ লাগিছে জানেনে? মানে আমিতো বেয়া পাবলগীয়া কাম কৰাই নাই ন, আমি একো বেয়া কাম কৰা নাই, হয় নাই? বেয়া পাবলৈ আমাক মানে মৰম চৰম নিদিয়া হৈছে আপোনালোকে, বহুত দুখ লাগিছে। আজি ব্লগটো সেইটো কাৰণেহে মানে বনাইছিলোঁ মই। মানে ভাবিলোঁ আপোনালোকক অলপ মানে উল্লু বনাই দিওঁ আৰু মানে, কিন্তু মানে এখেতে চব প্লেনিং ধ্বংস। মই নেজানিছিলোঁ নহয়। হয়, এনেকুৱা কথা মানে এতিয়া। তো মানে আমি বতৰৰ কাৰণে বনাব পৰা নাই। তো আজি বনাম, মন নাই যদিও বনাম, আৰু বনাব লাগিব। কাৰণ আজিকালি বতৰৰ কথা ধৰিব নোৱাৰি। এতিয়াই ৰ'দ দিছে, এতিয়াই বৰষুণ দিব, ঠিক নাই। মানে কাপোৰ বাহিৰত উলিওৱা সুমিওৱা হৈ আছেহে। মানে বোলা উঠি কৰা কাৰণে উঠি লওঁ। মই ইয়াত ক'ত বহি আছোঁ দেখিছেনে? তলত বহি আছোঁ একদম। তাৰপাছতে কি হ'ল, মানে আমি ইমান সোনকালে ভাগি পৰা ছোৱালী নহয়। আমি ইমান সোনকালে ৰৈ নিদিওঁ। যিকোনো কাৰণতে হওক, ভিডিঅ' বনোৱাৰ কাৰণতে হওক বা বেলেগ কিবা কাৰণতে হওক, আমি ইমান সোনকালে হাৰ নামানো। নাভাবিব যে আপোনালোকে মৰম কমকৈ দিলৈ আমি ৰখি দিম বুলি। নৰখোঁ, আমি আগুৱাই মানে বনাই থাকিম যেতিয়ালৈকে আপোনালোকে যেতিয়ালৈকে আমাক ছাবস্ক্ৰাইবাৰ বঢ়াই নিদিয়ালৈকে আমি বনাই থাকিম। যেতিয়ালৈকে নম্ৰতা আছে, জুপিতৰা আছে, ভিডিঅ' বনাই থাকিম। কণ্টেণ্ট জীয়াই থকালৈকে নহয়, মানে বুঢ়ী হ'লেনো ক'ত বনাব পাৰিম, এনেকুৱা কথা। মানে আমি ৰৈ নিদিওঁ দেই, কিন্তু সকলোৱে মৰম চৰম দিব। আৰু এনেকুৱা কৰিলে দুখ লাগে ন কিবা। আমি ইমান কষ্ট কৰিছোঁ, আপোনালোকে চাই পিনি ভাল পাব বুলি, কিন্তু আমাৰ ছাবস্ক্ৰাইবাৰ নাবাঢ়িছে।
তো মৰম দিব দি দিব আকৌ দি দিব আমাৰ মৰম দিব অলপ অলপ এটা ছাবস্ক্ৰাইবহে কৰি দিব লাগিছে লাইক কৰিব তাৰপিছত এতিয়া শ্বেয়াৰ ছাবস্ক্ৰাইব লাইক চব কৰি দিব মৰম চৰম দিব তেতিয়াহে ভাল লাগে ন এইফালে মোৰ ইমান কষ্ট দেখিছে নাই এইফালে তলত বহি টিকা তিতি গ'লগৈ মোৰ ইমান কষ্ট কৰিছোঁ হয় নাই আপোনালোকৰ কাৰণে তো মৰম চৰম দিলেহে ভাল লাগিব ন কৰিবলৈ মন যাব হ'লেও আমি হেৰি নকৰোঁ মানে কৰি লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব ছাবস্ক্ৰাইবো কৰি দিব এতিয়া আমি যাওঁ নেক্সট ভিডিঅ'টোৰ কাৰণে মানে ড্ৰেছ চেছ পিন্ধোগৈ আৰু আজি মই চুৱেটাৰ পিন্ধি ওলাম বহুত ঠাণ্ডা লাগিছে তো হ'ব আজিলৈ ব্লগটো ইমানেই বেয়া চেয়া নাপাবা আৰু মই ঠগিছিলোঁ মানে কি এনেই মানে ফূৰ্তি কৰি পেলাই আৰু মানে সেইটো কথা তো বাই বাই আজিলৈ আমাৰ মানে ভিডিঅ'বিলাক মানে শ্বৰ্ট হৈছে মানে বহুত মানে শ্বৰ্ট হোৱাৰ কাৰণটো হ'ল কি মানে ভিডিঅ'বোৰ আমি বনাওঁতে লংকৈয়ে বনাওঁ মানে কি সেই লংকৈয়ে বনাওঁ কিন্তু মানে এডিট কৰোঁতে মই মানে কিছুমান ক্লিপ কাটি দিবলগীয়া হয় ভুলবোৰতো কাটি দিওঁৱেই তাৰ উপৰিও মই আৰু মানে দিবলগীয়া ক্লিপ কিছুমানো মই মানে ডিলিট কৰি কাটি দিব লগা হয় কাৰণ মানে মোৰ ফোনটো মানে অৱস্থাটো ভাল নহয় একেবাৰে কেতিয়াবাতো মই এটা ভিডিঅ'কে মই কেইবাবাৰো মই এডিটিং কৰিব লগা হয় ৰাতি মোৰ বহুত দেৰি হৈ যায় এডিটিং কৰোঁতে তো মানে বহুত কষ্ট হয় মানে মোবাইলটোৰ কাৰণে মোৰ সেইটো কাৰণে মানে মই ভিডিঅ'বোৰ ইমান লংকৈ দিব পৰা নাই মানে দিবলৈ চেষ্টা কৰোঁ কিন্তু মানে কি হয় মোৰ ফোনটোত মানে লং ভিডিঅ' মানে যে ছেভ নহয় মানে সুধি চাব পাৰে মই যেতিয়া ইউটিউবৰ ভিডিঅ' মই এডিটিং কৰি ছেভ কৰিব লগা হয় তাৰ আগত মই মোৰ চব ফটো ভিডিঅ' জুপিটৰাক দি পিনি মোৰ তাৰ পৰা চব ডিলিট কৰি মেলি আনকি মই হোৱাটছএপৰ মেছেজ পৰ্যন্ত মই ডিলিট কৰি দিব লগা হয় ইউটিউবৰ ভিডিঅ' ছেভ কৰিবৰ কাৰণে তো তেনেকুৱা কথা আৰু মই চব মানে ডিলিট কৰি মেলিহে মই ইউটিউবৰ ভিডিঅ'টো এডিট কৰি ছেভ কৰিব পাৰোঁ হ'লেও দীঘল ভিডিঅ' ছেভ নহয় মানে ইমান বেছি দীঘল ভিডিঅ' ছেভ নহয় সেইটো কাৰণে আগলৈ যেতিয়া ভাল মোবাইল কিনিম তেতিয়া মই দীঘল কৰি দিবলৈ চেষ্টা কৰিম